কামৰূপ জিলাৰ পলাশবাৰী ৰাজহচক্ৰৰ অন্তৰ্গত ঢাঙাৰগাঁও ৰাজহুৱা খেলপথাৰ। আজি ৰাতিপুৱাৰ পৰাই খেলপথাৰখন উদুলি মুদুলি। উল্লেখ্য যে খেলপথাৰখনত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা আৰু বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক মহিলা পৰিষদৰ যুটীয়া অধিৱেশন। নিয়ম অনুসৰি ছাত্ৰ সংগঠনটোৰ ২০তম দ্বিবাৰ্ষিক আৰু মহিলা সংগঠনটোৰ ১০ম দ্বিবাৰ্ষিক অধিৱেশন। নিখিল ৰাভা ছাত্ৰ সন্থাৰ আঞ্চলিক সমিতি বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা তথা নিখিল ৰাভা মহিলা পৰিষদৰ আঞ্চলিক সংগঠন বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক মহিলা পৰিষদৰ ক্ৰমে ২০তম আৰু ১০ম দ্বিবাৰ্ষিক অধিৱেশন এই ঢাঙাৰগাঁও খেলপথাৰত অনুষ্ঠিত হৈ আছে। আৰু আমি প্ৰস্তুতি পৰ্বৰ পৰা আৰম্ভ কৰি আজি প্ৰথম দিনৰ কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ। প্ৰথম দিনৰ কাৰ্যসূচীত আমি মুখ্যতৰণ পোনপ্ৰথমে মুকলি কৰা হৈছিল আৰু মুকলি কৰিছিল কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি অজিত ৰাভা ডাঙৰীয়াই। পৰ্যায়ক্ৰমে আমাৰ অতিথি গৃহ, আমাৰ মঞ্চ, তাৰপিছত ভজনালয়, প্ৰতিনিধি শিবিৰ আদিকে কৰি আজিৰ নপুৰণি সতীৰ্থ সন্মিলন তথা এই অঞ্চলৰ জাতি জনগোষ্ঠীৰ সমন্বয়ৰ বাৰ্তা কঢ়িয়াই আনিব পৰাকৈ আমি কিছু সাংস্কৃতিক অনুষ্ঠান আৰু এই সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে এই অঞ্চলৰ যিখিনি কৃষ্টি সংস্কৃতি আছে, তেখেতসকলৰ যিখিনি ভাষা সাহিত্য আছে, সেই সাহিত্য সেই কৃষ্টিবিলাকক আমি বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰাৰ এটা আমাৰ প্ৰয়াস আছে। লগত বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ এটা সপোন আছিল যে এই অঞ্চলৰ যিখিনি জাতি জনগোষ্ঠী আছে আমি সমন্বয়ৰ এটা বাৰ্তা কঢ়িয়াই আনিম বা ইয়াৰ যিখিনি অনুন্নয়ন হৈ থকা অৱস্থা আমি সেই উন্নয়নৰ বাবে এটা সংগ্ৰাম কৰিম। তাৰ বাবেই বিগত সময়ছোৱা ধৰি যি ভাৰতীয় সংবিধান স্বত্ব অনুসূচীৰ সংগ্ৰাম, এই ভাৰতীয় সংবিধান স্বত্ব অনুসূচীৰ অন্তৰ্ভুক্তিৰ বাবে ৰাভা আসামৰ যি সংগ্ৰাম এই তিনিওটা সংগঠন বিশেষকৈ ৰাভা ছাত্ৰ সন্থা, ষষ্ঠ অনুসূচীৰ দাবী সমিতি, মহিলা পৰিষদ আৰু সমান্তৰালভাৱে আমি এই অধিৱেশনৰ জৰিয়তে অসমৰ ৰাইজলৈকে এটা বাৰ্তা আমি নিব বিচাৰোঁ। আমি সমন্বয়ৰ বাৰ্তা, যিহেতু আমি বিভিন্ন জাতি জনগোষ্ঠীৰ এইখিনি ঠাই ৰাভা আসামখন বিচিত্ৰ এটা জনগোষ্ঠীৰ সহাৱস্থান। গতিকে আমি ৰাভা আসামত একেলগে প্ৰতিটো জাতি জনগোষ্ঠী জীয়াই থাকিব বিচাৰোঁ। গতিকে এই অধিৱেশনত আমাৰ পূৰ্ণাংগ সহযোগ আগবঢ়াইছে ইয়াৰ অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীসকলে। তেখেতসকলৰ পূৰ্ণাংগ সহযোগিতা অবিহনে আমি এই অধিৱেশনখন ইমান সফলভাৱে ৰূপায়ণ কৰিব নোৱাৰিলোহেঁতেন। তেখেতসকলৰ যিখিনি সহযোগ এই অঞ্চলৰ ৰাইজৰ বিভিন্ন জাতি জনগোষ্ঠী ৰাভা, বড়ো, কাৰ্বি, মিকিৰ, কোচ, কলিতা, ব্ৰাহ্মণ চবৰে আমাৰ এটা যোগদান আছে। গতিকে তেখেতসকলৰ অফুৰন্ত যোগদান আৰু তেখেতসকলৰ কৰ্মস্পৃহা আৰু তেখেতসকলে যিখিনি কৰ্মৰ নিদৰ্শন দেখাইছে তাৰ প্ৰতি আমি তেখেতসকলক আমাৰ অভ্যৰ্থনা সমিতিৰ তৰফৰ পৰা আমি তেখেতসকলক কৃতজ্ঞতা জনাইছোঁ। আৰু আজি সফলভাৱেই এই অনুষ্ঠান চলি আছে। এতিয়া আমাৰ খেল চলিব, লেৱা টনা, আমি লেৱা টানা বুলি কওঁ। লেৱা টানাটো হৈছে আমাৰ পৰম্পৰাগত এটা খেল। সেই পৰম্পৰাগত খেল ইতিমধ্যে অৱশ্যে বহুত জনপ্ৰিয়, সেই ৰছী টনা খেল বুলি জনপ্ৰিয়। গতিকে তথাপিও আমাৰ মাজত যিহেতু ৰাভা শব্দ লেৱা টানা, গতিকে সেই লেৱা টানা আমাৰ প্ৰতিযোগিতা আৰম্ভ হ'ব। এটা বহুত আকৰ্ষণীয় খেল। অৱশ্যে এটা কথা পাহৰিছোঁ, ৰাতিপুৱা প্ৰায় ৩ বজাত আমাৰ মিৰ্জাৰ পৰা মাৰাথন দৌৰ প্ৰতিযোগিতা আৰম্ভ হৈছিলে। অসমৰ বিভিন্ন অঞ্চলৰ দৌৰবিদ আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে। ল'ৰা ছোৱালী উঠে আছিলে। ইতিমধ্যে আমাৰ মংগলদৈ আছিলে গোলাঘাটৰ এজন ল'ৰা বিজয়ী হৈছে। গতিকে তেখেতলৈ আমি শুভেচ্ছা বাৰ্তা দিছোঁ। গতিকে এনেকৈ আমাৰ যিখিনি খেলুৱৈ হওক বা সাংস্কৃতিক কৰ্মী হওক বা বিভিন্ন ধৰণৰ যি পৰ্যায়ৰ কৰ্মী আছে তেখেতসকলৰ সৰ্বাংগীন উন্নতিৰ বাবে আমি এই ৰাভা ছাত্ৰ সন্থাই পুৰুষাৰ্থ কৰি আহিছোঁ। দুদিনীয়া কাৰ্যক্ৰমৰ অহাকালিৰ কাৰ্যক্ৰম আছে আমাৰ মন্ত্ৰী মহোদয় আহিব, শিক্ষামন্ত্ৰী ৰণশ্ৰী ডাঙৰীয়া, তেখেতে আমাক আহিম বুলি কথা দিছে ইতিমধ্যে। আৰু আমাৰ কেন্দ্ৰীয় নেতৃত্ব থাকিব, ৰাভা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্ব নিপেন খান্দা ডাঙৰীয়া আৰু প্ৰদীপ ৰাভা ডাঙৰীয়া সম্পাদক তথা ৰাভা আসাম সাহিত্য পৰিষদৰ চিফ ডংকেশ্বৰ ৰাভা ডাঙৰীয়া আহিব। তেখেতসকলে এটা নিশ্চয় বাৰ্তা আমালৈকে দিব।
আমি কিছু ডিমাণ্ড তেখেতলৈকে ৰাখিম, শিক্ষামন্ত্ৰীলৈকেও ৰাখিম। অঞ্চলৰ যিখিনি শিক্ষা ব্যৱস্থা হওক বা অন্যান্য ব্যৱস্থা হওক সেই সম্পৰ্কত তেখেতসকলক আমি অৱগত কৰাম। তেখেতসকলে যি পাৰ্যমানে যিখিনি ব্যৱস্থা কৰিব পাৰে তেখেতসকলে আমি এটা ডিমাণ্ড আমি ৰাখিম নিশ্চয়। আবেলি পুৰুষ মহিলাৰ মাজত অনুষ্ঠিত হয় লেৱা তৰা খেল। আপোনালোকে চাই থাকিব চান্দুবি নিউজ।